দেখা পালে আপোনালোকে এটা আচৰিত ধৰণৰ ক্লিপ হয়। মই ইয়াৰ আগৰ ক্লিপটোৰ কথাই ক'বলৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো বহুতে বেছি ইণ্টাৰেষ্টিং আৰু হেল্পফুল হ'বলৈ গৈ আছে আপোনালোকৰ। এখন চেণ্টাৰত এজন ল'ৰাক ধৰি অনা হৈছে আৰু কিয় ধৰি অনা হৈছে তাৰ বিষয়ে মই ভালদৰে কথা পাতিম এই চেণ্টাৰখনৰ অনাৰজনক। তো আজিকালি আপোনালোকে প্ৰায় দেখিবলৈ পাই থাকে বা এনেকুৱা ধৰণৰ সচৰাচৰ ঘটনা শুনিবলৈ পাই থাকে, যিয়ে নেকি নিচা কৰে, ড্ৰাগছ ইউজ কৰে বা এলকহল ইউজ কৰে বা যিয়ে নহওক যিকোনো ধৰণৰ নিচা কৰে। তো তেনেকুৱা ধৰণৰ প্ৰব্লেম প্ৰায় হৈ থাকে আজিকালি বা এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে। তাৰ ফলত বিভিন্ন ধৰণৰ ক্ৰাইম হৈ যায়, কেছেছ হৈ যায়, ঘৰত হাই কাজিয়া হয়, হয়তো কিছুমানে জেললৈকেও যাব লগা হয়। তো গাইজ, মই আছোঁ আজি এখন ৰিহেবিলিটেশ্যন চেণ্টাৰ অৰ্থাৎ নিচামুক্তি কেন্দ্ৰ। এইফালে আপোনালোকে চাব পাৰে ইণ্ডিপেণ্ডেণ্ট ফাউণ্ডেশ্যন। এইখন এখন নিচামুক্তি কেন্দ্ৰ হয়। মই এতিয়া ইয়াৰ অনাৰজনৰ লগত কথা পাতিম বা জানিব বিচাৰিম প্ৰচেছবিলাক কেনেকুৱা হয়, কি হয়, ইয়াত কি ধৰণে ট্ৰিটমেণ্ট কৰা হয় আৰু কেনেধৰণৰ ট্ৰিটমেণ্ট ইয়াত প্ৰভাইড কৰা হয়। মই সকলোখিনি আপোনালোকক A to Z জনাম। তো এফালে মোৰ ওচৰত আছে আজি ললিত দলে। নমস্কাৰ। এই চেণ্টাৰখন আপুনি কিমান দিনৰ পৰা চলাই আছে? এই চেণ্টাৰখন আমাৰ প্ৰায় এবছৰ হ'বগৈ আৰু। আচ্ছা, আৰু ইয়াত মানে কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট প্ৰভাইড কৰা হয় বা ইয়াত কি কৰা হয়? যেতিয়া এটা নতুন এটা ক্লাইণ্ট এটা আহে ন, এটা ড্ৰাগ এডিক্ট, ছাফাৰিং ড্ৰাগ এডিক্ট বা এটা এলকহলিক, তেওঁ নিচাটো সি এৰিব মন যায় কিন্তু নোৱাৰে। এনেকুৱা অৱস্থাত আহে কি নাখালেও নহয়, খালেও নহয়। চ' সেইটো টাইমত অকণমান যেতিয়া ফাৰ্ষ্ট ইনিচিয়েল ডেইজত খাব নাপালে অকণমান উইথড্ৰয়েল চিমটমছবোৰ দেখা পোৱা যায় ন, সেইটো টাইমত আমাৰ ডক্টৰ লগত কনচাল্ট হয়। আফটাৰ ডক্টৰে যি মেডিকেশ্যন দিয়ে সেইটো আমি কেৰি অন কৰোঁ। চ' আফটাৰ ডেট সি এটা যেতিয়া ইয়াৰ হেল্থটো অকণমান ভাল হ'ব, ভাল টোপনি হ'ব বা যেতিয়া ভালকৈ খাব পৰা হ'ব, তেতিয়া ইয়াক আমি এটা চিডিউলত আনো, য'ত এটা প্ৰপাৰ টাইম চিডিউল এটা মেইনটেইন হয় ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা একদম ৰাতি শোৱালৈকে। য'ত নেকি এটা মানুহ এজন ন, এটা ঘৰত যোনটো এটা ভাল এটা যাৰ চিডিউল টাইম মেইনটেইন কৰে, যেনেকৈ শুই উঠাৰ পৰা লৈ ব্ৰাছ কৰা, ৰাতি শোৱালৈকে প্ৰেয়াৰ্ছ ন, মাজত আহি যাব ক্লাছ টাইম, ইনপুট ক্লাছ, গ্ৰুপ ডিছকাশ্যন, এনেকুৱা আমাৰ প্ৰপাৰ টাইম চিডিউল এটা আছে য'ত নেকি মেইনটেইন কৰি এটা ভাল এটা হেবিট সি নিজকে ক্ৰিয়েট কৰে। সকলো ক্লাইণ্টে মানে যিমানো পেচেণ্ট থাকে বা ক্লাইণ্টে হওক বা যিয়ে হওক পেচেণ্টে হওক, সিহঁতে নিজে আহি যায়নে নে ধৰি আনিব লগা হয়নে? নে এতিয়া আজি অথনি যে দেখিবলৈ পালোঁ এজনক ধৰি অনা হ'ল, জোৰবস্তি অনা হৈছে তেখেতক? কিছুমান ক্লাইণ্ট থাকে যোনে সি নিজে নোৱাৰা হৈ যায়, যেতিয়া সি নিজকে চাৰেণ্ডাৰ কৰে যে এই নিচাটো মই আৰু কৰিব নোৱাৰোঁ। কিছুমান উইলিংলি আহে, কিছুমান নিচাটো এৰি যোনটো উইথড্ৰয়েলৰ ভয়ত আহিব নোখোজে। যেতিয়া এটা ড্ৰাগ এডিক্ট হওক বা এলকহলিক হওক যেতিয়া খাব নাপায় ন, যোনটো পেইনবোৰ হতে ফিল কৰে, এইটো ভয়তে কিছুমানে চেণ্টাৰ নাহে। কিছুমানৰ মিছকনচেপ্টছো থাকে, কিন্তু আচলতে সি এৰিব মন যায় কিন্তু এৰিব নোৱাৰে। কিয়কি ইয়াৰ ভয় আছে কি মোৰ উইথড্ৰয়েল হ'ব, মোৰ পেইন হ'ব, মোৰ কষ্ট হ'ব, এইটো ভাবিয়ে সি চেণ্টাৰলৈ আহিব নোৱাৰে। চ' এইবোৰ পেচেণ্টক আমি ঘৰত আমি কথা পাতি ন ইয়াক ৰেস্কিউ কৰা হয়। আহিব মন নাযায় তেতিয়া আমি অকণমান জোৰ জবস্তি ইয়াক আনিবলগীয়া হয়। মই এতিয়া অকণমান ভিতৰত দেখুৱাব বিচাৰিম, হ'বনে? এইফালে আৰু গাড়ী চাব পুৰা ইয়াত তলা চলা মাৰি থোৱা আছে ইয়াত, মানে এইটো ছেফটিৰ কাৰণে। এইটো লক কৰি থ'বলগীয়া হৈ যায়, কেলেকি কিছুমান নতুন পেচেণ্ট আহে ন, কেলেকি যোনটো এটা উইথড্ৰয়েল টাইমত সতে অবচেছ হৈ থাকে, মেণ্টেলি অবচেছ হৈ থাকে, বস্তুটো কৰিব পাম, কেনেকৈ পাম, এটা লাষ্টত সতে মানে কি হয়, চান্স পালে মানে সতে ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰে মানে পলাবলৈ চেষ্টা কৰে। আচলতে ক্লাছ চলি আছে আমাৰ ইনপুট ছেশ্যন। ইনপুট মানে ইয়াত মানে আমাৰ ইয়াত এডিকশ্যনৰ বিষয়ে বুজোৱা যায়, আমাৰ বেমাৰটো কি বেমাৰ হয়, এডিকশ্যন বেমাৰটো কি হয়, ইয়াৰ পৰা বাচি থাকিব লাগে আমি কি কৰিব লাগিব, মই যদি আকৌ বাহিৰলৈ যাওঁ আকৌ নোখোৱাকৈ মই কেনেকৈ থাকিম, কি কৰিব লাগিব, কেনেকৈ থাকিব লাগিব, এইবোৰ বিষয়ে মানে আমি ইয়াত ইনপুট ছেশ্যনত আমি ক্লাছ কৰোঁ। আপুনি আহক এবাৰ চাব পাৰিব। ঠিক আছে। তো এইটো হৈছে কিচেন ৰুমটো, ইয়াত এফালে খানা বনাই আছে। দাদা আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম মানস পাইক। মানস পাইক? অঁ, আচ্ছা আচ্ছা। আপুনি ইয়াত কিমান দিনৰ পৰা আছে? মোৰ 8 months ৰানিং চলি আছে। অঁ, আপুনি ষ্টাফ নে পেচেণ্ট? মই পেচেণ্টে আছিলোঁ, এতিয়া বৰ্তমান ষ্টাফত ছাৰ্ভিচ দি আছোঁ। আচ্ছা আচ্ছা আচ্ছা। আপুনিও আগতে ইয়াত ট্ৰিটমেণ্ট লৈছে ন? অঁ,
এতিয়া আপুনি কি মানে ইউজ কৰিছিলে, কি নিচা ব্যৱহাৰ কৰিছিলে আপুনি? মই হেৰইন ইউজ কৰিছিলোঁ। হেৰইন ইউজ কৰিছিলে, এতিয়াতো কৰা নাই? এতিয়া কৰা নাই। আচ্ছা, ইয়াত কেনেকুৱা পাইছে থাকি পেলাই? ভালেই লাগিছে আৰু বাহিৰত গৈ আকৌ ইয়াৰ পৰা ওলাই গৈ মোৰ নিজৰ ওপৰত ভৰসা এতিয়ালৈকে অহা নাই, সেইকাৰণে ইয়াত যিমান পাৰে ছাৰ্ভিচ দিব চেষ্টা কৰি আছোঁ। অঁ আৰু বাকীতো ইয়াত একো তেনেকৈ প্ৰব্লেমটো পোৱা নাই আপুনি? ইয়াৰ একো এনেকুৱা প্ৰব্লেম নাই। ঠিক আছে, ধন্যবাদ। তো গাইজ মই এতিয়া আৰু এজন ইয়াত ল'ৰাক চিনাকি কৰি দিব ওলাইছোঁ আপোনালোকক। भैया आपका नाम क्या है? मेरा नाम मोहित कोटाक है। हम दापोरिजो से आए हैं। दापोरिजो से है। आपको आसामीज बोलने आता है? मैं सकता है इधर बोलने नहीं आते। हाँ ठीक है। आपका आप इधर ट्रीटमेंट किया था? जी। कितना दिन हो गया? मेरा अभी आई थिंक 6 मंथ होने जा रहा है। 6 मंथ होने जा रहा है। और अभी तो आप पेशेंट नहीं है, आप तो स्टाफ जैसा है अभी ना? सब में है। और कैसा लग रहा है अभी बहुत ठीक लग रहा है। अभी अपना जो मेरा जब पहले हुआ था कैसे था, अभी हमसे बहुत मतलब मेरा बहुत ग्रोथ आया है अभी। और आप क्या यूज़ किए थे मतलब? हम ये ड्रग्स लिया था। ड्रग्स लिया था। और अभी तो नहीं पी रहा है? नहीं अभी बिल्कुल क्लीन है। सब कुछ ठीक है ना? और घर पे बातचीत होता है कि नहीं होता आपका? बात करता है कभी कभार। कभी कभार बात करता है। और बाकी घर पे मम्मी पापा लोग ठीक है? सब खुश है अभी सब। हाँ, पहले तो बहुत टेंशन में था होगा वो लोग। बहुत टेंशन में था। अभी जब भी मैं फोन में बात करता हूँ तो वो सब पूरा एक हाँ जब बात करने का दंग होता है, बहुत एक खुशी मिलती है उन लोगों को। बहुत खुश है वो खुश है तो हम भी खुश हैं। তো গাইজ প্ৰায়বোৰ বস্তু বা প্ৰায়বোৰ এক্সাম্পল আপোনালোকে দেখিবলৈ পালে ইয়াত। আৰু ইয়াত একচুৱেলি আচলতে আৰু বহুত কিবা কিবি ইয়াত এক্টিভিটিছ আছে। তো গোটেই বস্তুখিনি দেখুৱাবলৈ হ'লে গোটেই দিনটো লাগি যাব। তো সেইকাৰণে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। আৰু আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? যদি ইয়াত আৰু আমাৰ কাৰোবাৰ যদি ছাফাৰিং এডিক্টছ কোনোবা ঘৰত আছে, নিচাটোক লৈ পিনি নহয় জানো? নিচাটোক লৈ যদি কাৰোবাৰ প্ৰব্লেম আছে, এৰিব মন আছে, পাৰা নাই, কিবা ফাইনেন্সিয়েলি প্ৰব্লেম কিবা হৈ আছে যে আমাৰ পাপুদাই আমাৰ ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিব। আমাৰ ফালৰ পৰা আমি যিমানটো পাৰোঁ আমি হেল্প কৰিম। ষ্টিল ছাফাৰিং এডিক্টছ যদি কোনো নাই ঘৰত, আহিলে হ'ল, আমাৰ পাপুদাক কণ্টেক্ট কৰিলে হ'ল। আমাৰ ফালৰ পৰা আমি যিমানটো পাৰোঁ আমি সহায় কৰিম। আচ্ছা, মানে এনেকুৱা কথা, এতিয়া কিছুমান মানুহ থাকে বা কিছুমান মই দেখিব পোৱা মতেও বা ৰাইজেও পাই থাকে, কিছুমানৰ অলপ মানে অসুবিধা হৈ যায় ডিউজ বা খৰচ পাতিৰ কাৰণে, সিহঁতক আপুনি? এইবোৰ মানুহকো আমি সহায় কৰোঁ। আমি এভৰি ফেচত এটা ট্ৰিটমেণ্ট যোনটো প্ৰচিজাৰ এটা ফেচ এটা আমি এটলিষ্ট 5জন 6জন কৰি আমি আমাৰ ফালৰ পৰা আমি ফ্ৰীকৈ ট্ৰিটমেণ্ট দিওঁ। যিমান খৰচা পাতি হয় ইয়াত আমাৰ যিমান খৰচা হয় খোৱা বোৱাৰ লৈ মেডিচিনৰ পৰা লৈ আমি ইয়াতে আমি খৰচাটো আমাৰ ফালৰ পৰা আমি কৰি দিওঁ। মানে ফাইনেন্সিয়েল প্ৰব্লেম থকাবোৰ? ফাইনেন্সিয়েল প্ৰব্লেম, ঘৰ আছে কিন্তু সোমাব নোৱাৰে, খাই আছে কিন্তু ঘৰত থাকিব জেগা নাই, কোনো ইয়াৰ গাৰ্জেন নাই, কোনো মানে ইয়াক মানে এটা ছাইড কৰি দিয়ে। ঘৰৰ মানুহে যেতিয়া ছাইড কৰি দিয়ে, এই ভাল হ'ব মন আছে কিন্তু ইয়াক ভাল কৰোৱা মানুহ কোনো নাই। এনেকুৱা পেচেণ্ট আমাৰ ইয়াত আছে। তো যদি কোনোবা এনেকুৱা পেচেণ্ট আছে আমাৰ পাপুদাক কণ্টেক্ট কৰিলে হ'ল। যিহেতু মানে মই ইয়াত কৈ দিম বা লিংক ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম, চেণ্টাৰৰ কণ্টেক্ট নাম্বাৰটো। তো আৰু এইখিনিতে মোৰ এটা কথা ক'বলগীয়া আছে। এইটো ভিডিঅ'টো মানে কোনো ভিউৱাৰ্ছ বঢ়াবৰ কাৰণে বা কোনো প্ৰমোশ্যনৰ কাৰণে তেনেকুৱা একো নহয়। তো জাষ্ট মানে এতিয়া সমাজত যি পৰিস্থিতি চলি আছে নিচাক লৈ পিনি, এই ড্ৰাগছ বা এলকহলক লৈ পিনি, তো বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা পোৱা গৈ আছে। আমাৰ অঞ্চলতে হওক বা য'তেই নহওক, ডাঙৰ ডাঙৰ চহৰবোৰতো হওক, গাঁও এৰিয়াতো হওক, জাষ্ট মেছেজটো দিব চেষ্টা কৰিছোঁ যাতে নিচাটো মানুহে এৰিব পাৰে। তো নিচা এৰাৰ উপায় আছে, মানে নিচা এৰাৰ পদ্ধতি আছে। তো সেইটো হিচাপত মই এই ভিডিঅ'টো বনালোঁ। তো মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে মেছেজটো পাওক। তো সকলোৱে জানক কথাটো, কিছুমান নজনা মানুহ থাকে এনেকৈ বা ঢুকাই যায়, বহুতে ঢুকায়ো গৈছে এই নিচাত পৰি পিনি, নিচাৰ কবলত পৰি পিনি। তো সেইকাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। মই গোটেই বস্তুখিনি দেখুৱাবলৈতো একদম ৰাতিপুৱাৰ পৰা পূৰা হোৱালৈকে ৰখি থাকিব লাগিব, ৰখি থাকিব লাগিব। তো তাকে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।